নমস্কাৰ বন্ধুসকল, মই যশৱন্ত আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জেডি অসম। আজি মই আপোনালোকক মোৰ এই ভিডিঅ'ত দেখুৱাম যে কেনেদৰে আমি গুগল ট্ৰেন্সলেটৰ এপ ব্যৱহাৰ কৰি আমি এটা ভাষাৰ পৰা আন এটা ভাষালৈ বাক্যবোৰ ট্ৰেন্সলেট কৰিব পাৰোঁ। তেন্তে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাওঁ যে আমি কেনেদৰে এটা ভাষাৰ পৰা আন এটা ভাষালৈ গুগল ট্ৰেন্সলেটৰ এপ ব্যৱহাৰ কৰি বাক্যবোৰ হয় আপোনালোকক দেখুৱাইছোঁ মই যে মোৰ মোবাইলৰ প্ৰথমতে আপোনালোকে যাব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত গৈ আপোনালোকে সাৰ্চ কৰিব গুগল ট্ৰেন্সলেট GOOGLE গুগল ওপৰত ওলাইছে দেখিছে গুগল ট্ৰেন্সলেট। আৰু ট্ৰেন্সলেট লিখাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব এপছ গুগল ট্ৰেন্সলেট গুগল LLC। গতিকে আপুনি এপছটো ইনষ্টল কৰি ল'ব। মই আগৰ পৰা ইনষ্টল কৰি দিছোঁ, গতিকে মই আপোনালোকক অ'পেন কৰিম। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে দেখিছে যে ইংলিছ বেংগলী। গতিকে মই প্ৰথমতে ইংলিছ বেংগলীলৈ নাযাওঁ, বেংগলী ভাষাটো ইতিমধ্যে হৈ আছে, ডাউনলোড হৈ আছে, কমপ্লিট হোৱাগৈ নাই। মই ইংলিছ হিন্দী কৰি দিলোঁ। মই আপোনালোকক দেখুৱাম যে ইংলিছত যদি মই কিবা এটা লাইন লিখোঁ, গতিকে তাক হিন্দীলৈ অট'মেটিক ট্ৰেন্সফাৰ হৈ যাব। আপোনালোকক দেখুৱাইছোঁ। মই লিখিছোঁ হোৱাট ইজ ইয়ৰ নেম, WHAT হোৱাট ইজ ইয়ৰ নেম। আপোনালোকে দেখিছে মই ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে দেখিছে তোমাৰা নাম কিয়া হে। গতিকে এই ধৰণে আমি এইটো এপছ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যিহেতু মই হিন্দী ভাষাটো আগৰ পৰাই ডাউনলোড কৰি ৰাখিছোঁ, গতিকে এইটো কেনেকৈ ডাউনলোড কৰিব লাগে মই এইটো আপোনালোকক শিকাই দিম। কিন্তু ইয়াক আমি হয়তো আপোনালোকে দেখিছে মোৰ ডাটাটো অন আছে, ইয়াক মই অনলাইন আপোনালোকক চাৰ্চ কৰি দেখুৱাইছোঁ। কিন্তু ইয়াক আপোনালোকক অফলাইনো মই দেখাব পাৰোঁ। মই ডাটাটো অফ কৰি দিছোঁ, আপোনালোকে দেখিলে মই ডাটাটো অফ কৰি দিছোঁ। গতিকে মই ডাটাটো অফ কৰি যদি ইয়াক চাৰ্চ কৰোঁ, কিবা এটা লাইন ইংলিছত যদি মই লিখোঁ মাই নেম ইজ যশৱন্ত JOSOWANTA যশৱন্ত। তো আপোনালোকে দেখিছে মই ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে ইয়াত ওলাইছে মেৰা নাম হে যশৱন্ত। আপোনালোকে দেখিছে এইটো মই ডাটাটো অফ কৰি দিছোঁ। আপোনালোকে চাওক মোৰ ডাটা অফ আছে। গতিকে মই হিন্দী ভাষাটো যিহেতু আগৰ পৰাই ডাউনলোড কৰি ৰাখিছোঁ, গতিকে ইয়াত মোৰ অফলাইনো আহিছে। কিন্তু আপুনি যদি ইয়াক অফলাইনত বেলেগ এটা ভাষালৈ ট্ৰেন্সফাৰ কৰিব বিচাৰে, মইতো আপোনালোকক ডিছকানেক্ট কৰি দিছোঁ। আপোনালোকে যদি ইয়াত লিখে হোৱাট ইজ ইয়ৰ নেম NAME হোৱাট ইজ ইয়ৰ নেম, এইটো আপোনালোকে হিন্দীত যিহেতু আহি গৈছে, কিন্তু এইটো আপুনি যদি বেলেগ এটা ভাষালৈ কনভাৰ্ট কৰে, ফৰ এক্সাম্পল আপুনি মই দেখাই আছোঁ আপোনাৰ ইয়াত যথেষ্ট ভাষা আছে, ইংলিছ আছে, আপোনালোকক বেলেগ এটা ভাষা দেখাই আছোঁ। ধৈৰ্য ধৰক, মই কি ভাষাত আপোনালোকক কৈ দিলে বুজি পাব। মাৰাঠী ভাষা। কিন্তু মই যদি মাৰাঠী ভাষালৈ দিওঁ ইয়াত নেদেখায়, ৰিটায়াৰ বুলি দেখাইছে, কাৰণ ডাটাটো অফ আছে। আৰু যদি মই ডাটাটো গৈ অন কৰি দিওঁ, মই ডাটাটো অন কৰি দিছোঁ, আপুনি দেখিছে ইয়াত যদি মই ৰিটায়াৰ কৰোঁ, ইয়াত মই ৰিটায়াৰ কৰি দেখুৱাইছোঁ আপোনালোকক, দেখিছে নহয় আপোনালোকে ইয়াক মাৰাঠী ভাষাত এই নামটো আপোনালোকে পাব পাৰিছে। গতিকে এই ধৰণে আপুনি এই এপছটো ব্যৱহাৰ কৰিব পাৰিব। গতিকে ইয়াক যদি আপোনালোকে অফলাইন ব্যৱহাৰ কৰিব পাৰে, গতিকে আপোনালোকে তাৰ কাৰণে যাব লাগিব, ইয়াত যাব, গৈ আপোনালোকে দেখিব অফলাইন ট্ৰেন্সলেট, আপোনালোকে ইয়াত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এই ধৰণে ভাষাবোৰ পাব। আপোনাক যি যি ভাষাৰ প্ৰয়োজন আছে, আপোনাক বিশেষকৈ আমাৰ অসমত আমি ইংলিছ হিন্দী বেংগলী এই তিনিটা ভাষাই প্ৰয়োজন হয়। গতিকে আপোনালোকে এই দুটা ডাউনলোড কৰিব। হিন্দীটো ডাউনলোড হৈ আছে মোৰ অট'মেটিক, বেংগলীটো মই ডাউনলোড কৰি আছোঁ, গতিকে ডাউনলোড কমপ্লিট হোৱা নাই। গতিকে আপোনালোকক মই দেখুৱাব নোৱাৰিম। অফলাইন মই আপোনালোকক অনলাইন একবাৰ দেখুৱাইছোঁ যে যদি মই বেংগলী ভাষাটোত চাব বিচাৰোঁ, ইয়াত যদি মই লিখোঁ হোৱাট ইজ ইয়ৰ নেম, এইটো মই ষ্টাৰ্ট কৰিছোঁ, মাৰাঠীত দেখাই আছে। ইয়াক যদি মই বেংগলীলৈ কনভাৰ্ট কৰোঁ, আপোনালোকক দেখাইছোঁ আপোনাৰে নাম কি, এইদৰে আপোনালোকক দেখুৱাব। কিন্তু অফলাইন যদি মই ইয়াক ডাটাটো অফ কৰি দিওঁ, কিন্তু ইয়াক নেদেখাব, কাৰণ ভাষাটো কমপ্লিটলি ডাউনলোড হোৱা নাই। গতিকে আপোনাক মই আকৌ এবাৰ দেখাইছোঁ অফলাইন। গতিকে অ'পেন কৰিলোঁ। অফলাইন মই লিখিব পৰা নাই, কাৰণ ইয়াত বেংগলী হৈ আছে। যদি মই হিন্দী কৰি দিওঁ মই লিখিব পাৰিম। কিন্তু যদি মই মাৰাঠী কৰি দিওঁ ইয়াত অফলাইন বুলি আহিব। কিন্তু মই যদি হিন্দী বুলি কৰি দিওঁ, তেতিয়াহ'লে ইয়াত আপোনালোকে লিখিব পাৰিব। হিন্দীত আপোনালোকে যদি লিখি দিয়ে, যিকোনো আপুনি লিখে, যি লাইনটো লিখে আপুনি যেনেকৈ বাক্যটো লিখিব পাৰে তেনেকৈ আপুনি লিখি ল'ব পাৰিব। গতিকে আপোনালোক এইদৰে গুগল ট্ৰেন্সলেটৰ এপছ ব্যৱহাৰ কৰি
আপোনালোকে নিজৰ বাক্যশাৰী এটা ভাষাৰ পৰা মই আজি আপোনালোকক দেখুৱালোঁ যে গুগল ট্ৰেঞ্চলেটৰ ব্যৱহাৰ কৰি আমি কিদৰে এটা ভাষাৰ পৰা আন এটা ভাষালৈ নিজৰ বাক্যবোৰ ট্ৰেঞ্চলেট কৰিব পাৰোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মষ্টলি ইম্পৰ্টেণ্ট আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব যাতে মই পৰৱৰ্তী সময়ত বনোৱা ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকলৈ যায়। গতিকে আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।